আজি আমাৰ 13 নং চিৰাং সমষ্টিৰ কেণ্ডিডেট বিদ্যুৎ শৰণীয়াৰ সমৰ্থনত আৰু আমাৰ ইয়াৰ মণ্ডল কমিটিৰ সহযোগত বাসুগাঁৱত কাৰ্যালয় মুকলি কৰা হ'ল আৰু আমি আশা ৰাখিছোঁ বিশেষকৈ চিৰাঙৰ আমি যি 6টা সমষ্টি ইলেকশ্যন খেলিছোঁ তাৰ 6টা সমষ্টি জিকাৰ কাৰণে আমি যিখিনি আমাৰ কৰণীয় আছে সেইখিনি আমি নিশ্চিতভাৱে কৰি যাম। আজি হয় ইয়াত জাক জমকীয়া বা তেনেকুৱা ধৰণৰ প্ৰচাৰ হয়তো আমাৰ নাই, কিন্তু মোৰ বিশ্বাস আছে যে যি ৰাইজে আমাক দুবাৰকৈ MP বনালে সেই মানুহখিনি যদি ভোট হয় সেইখিনি হ'লেও আমাৰ আচলতে এই কেণ্ডিডেটবিলাক জিকি যোৱাৰ সম্ভাৱনাটো আছে। আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ নৱশৰণীয়াৰ 80% মানুহে চাইলেণ্ট ছাপোৰ্টাৰ, যাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ প্ৰচাৰৰ সলনি আমি আমাৰ কৰ্মীবৃন্দক আমাৰ কেণ্ডিডেটক কৈছোঁ যে আপোনালোকে ড'ৰ টু ড'ৰ ঘৰ টু ঘৰ যাতে গাঁও টু গাঁও যাতে প্ৰচাৰখিনি কৰে। আজি হয় আমি ইয়াত আহি প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ ইয়াত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে আদি কৰি হাগ্ৰামা মহিলাই, চন্দন ব্ৰহ্মা, প্ৰমোদ বড়োই যথেষ্ট এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ সভা কৰিছে। সেই সভাবিলাকত তেওঁলোকে বহুত কিছুমান কথা কৈছে, বিশেষকৈ আমাৰ বাসুগাঁৱৰ যিবিলাক বাসুগাঁও টাউন আছে বা কাষৰীয়া যিবিলাক আমাৰ ৰাজবংশী গাঁও আছে তেওঁলোকক সকলোৱে কোৱা হৈছে যে ইয়াত আমি গাঁও গঠন কৰি দিম। তেওঁলোকৰ বিজেপিৰ যিখিনি কৰ্মী আছে তেওঁলোকে এটা আশ্বাস দিছে যে ইয়াত গাঁও গঠন কৰিব, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্লিয়াৰলি কৈছে যিখন গাঁও কেৱল বৰ্ডাৰত লাগিছে সেইখন গাঁও কটা যাব। হাগ্ৰামা মহিলী ডাঙৰীয়াই তেওঁলোকৰ এলায়েন্সৰ পাৰ্টনাৰ তেওঁ ক্লিয়াৰলি কৈছে যে ইয়াত 52খন গাঁও কটা যাব। আৰু আমাৰ ৰাইজে ভাবিছে গাঁও কালিয়ে কটা যাব, আচলতে গাঁও হয়তো 5 বছৰ পিছত কটা যাব। কমিশ্যনৰ 1 বছৰ টাইম দিছে গাঁওটো ৰিপৰ্ট দিয়াৰ কাৰণে, আৰু অকল গাঁও গঠনৰ কাৰণে গাঁও ইনক্লুডো আছে। আৰু বিশেষকৈ যিহেতু BTCত প্ৰায় 4000 গাঁও লোৱাৰ কথা আছে, 3082খন গাঁও আছে। ইয়াৰ যদি 52খন কটা যায় আকৌ কি কয় মোটামুটি প্ৰায় 1000 গাঁও লাগিব। গতিকে এইখিনি গাঁও সোমোৱাৰ কাৰণে যথেষ্ট বাদ বিবাদ আছে, কাৰণ অলৰেডি পদ্ম হাজৰিকাই কৈ দিছে যে চতিয়া সমষ্টিৰ এখনো গাঁৱতে সোমাব নিদিয়ে। গতিকে সেয়েহে এইটো এটা বিতৰ্কিত বিষয় আৰু এই বিষয়টো সমাধান কৰোঁতে মোৰ মতে 5 বছৰ যাব। গতিকে আমাৰ এই যে মিছা গাঁও গঠনৰ মহত তেওঁলোকে যাতে কোনো পাৰ্টিক ভোট নিদিয়ে, তাৰ সলনি তেওঁলোকে এটা কথা কওক যে ইলেকশ্যনৰ আগতে যদি গাঁও গঠন কৰি দিয়ে, আমি 964খন গাঁৱৰ কথা কৈছোঁ, যদি গাঁও গঠন কৰি দিয়ে আমি আমাৰ সকলো কেণ্ডিডেট উইথড্ৰ কৰি লওঁ, আমি ইলেকশ্যন নিখিলোঁ। ঠিক তেনেকৈ আমি আকৌ কৈছোঁ যে আমাৰ যিটো মাটি বাৰী সমস্যা হিমন্ত ছাৰে কৈছে আমি 15 দিনত এইটো সমাধান কৰি দিম, কিন্তু আমি কৈছোঁ 15 দিন নহয়, তেওঁ 17 বছৰ একেলগে BPFলৈ উঠা বহা কৰিলে, একেখন থালিতে খালে। 12 বছৰ ধৰি তেওঁ কংগ্ৰেছৰ দিনত তেওঁ মিনিষ্টাৰ আছিলে বিজেপি BPFৰ লগত, আৰু আদাৰ প্ৰায় 8 মাহ তেওঁ বিজেপিৰ লগত 4 বছৰ 8 মাহ বিজেপিৰ লগত এতিয়াও BPFৰ চৰকাৰ আছে। তাৰপিছত তেওঁলোকে একো কৰিব নোৱাৰিলে। সেইকাৰণে কৈছোঁ যে ইভেন BPFে কৈছে যে আচলতে ভূমিৰ সমস্যাটো আচলতে অসম গভৰ্ণমেণ্টৰ। আমি কৈছোঁ এই ক্ষেত্ৰত দুয়োটাই দায়িত্ব আছে। BTC এছেম্বলি যদি ভূমিৰ ক্ষেত্ৰত প্ৰস্তাৱ পাছ কৰে অনাবৰত ৰাইজক মাটি দিয়াৰ কাৰণে, তেতিয়াহ'লে কেবিনেটে এপ্ৰুভ কৰিলে, গভৰ্ণৰে চহী কৰিলে, এইখন আমাৰ হৈ গ'ল। গতিকে সেইটো আজিলৈকে BPFৰ কৰা নাই, BJPও কৰা নাই। গতিকে মই ভাবোঁ ৰাইজে এই মত যাতে ভুল নাযায়। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথা, ইয়াত যিহেতু ৰাজবংশী মানুহ যথেষ্ট আছে, আদিবাসী মানুহ যথেষ্ট আছে, তেওঁলোক কৈছে আমি ST দিম। অবিভক্ত গোৱালপাৰা জিলাত ৰাজবংশীসকলক কৈছে তেওঁলোকক MOBCবিলাকক তেওঁলোকে ST প্লেন দিব, অৰ্থাৎ যিটো বড়োসকল ST প্লেন। কিন্তু আপোনালোকে হয়তো জানে যে MOBC মাত্ৰ এবছৰৰ কাৰণে চাৰ্টিফিকেট দিয়া হৈছিল। ইয়াৰ মাত্ৰ 50-55 বছৰ বয়স হোৱা কিছু লোকৰহে MOBC চাৰ্টিফিকেট আছে, বাকী গোটেইবিলাকৰ OBC চাৰ্টিফিকেট আছে। OBCবিলাক কেতিয়াও আৰু MOBC হ'ব নোৱাৰে। আৰু MOBC যিবিলাক আছে তেওঁলোকে যদি ST হয়ও তেওঁলোকৰ হয়তো পলিটিকেল কেৰিয়াৰ শেষ, তেওঁলোকৰ 50 বছৰ হৈ গৈছে, তেওঁলোকৰ চাকৰি কৰাৰ কথা নাই, তেওঁলোকে কোনো স্কুলত পঢ়াৰ কথা নাই, তেওঁলোকে বিশেষ সা সুবিধা লোৱাৰ কথা নাই। গতিকে মই সেইকাৰণে কৈছোঁ BJP কেৱল আমাক কলটো নহয় বাকলিটো খুৱাব। সেইকাৰণে ৰাইজক মই বিভ্ৰান্ত নোহোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, গজবংশী ৰাজবংশী আমি তেওঁলোকৰ STখন আমি নিশ্চয়ভাৱে গৈছোঁ। আৰু আমি বিশেষকৈ বাসুগাঁও বজাৰ আমি নিজেই চাই আহিছোঁ, কেইবাবাৰো গৈছোঁ, ইমান অৱস্থা বেয়া। আমি সেইকাৰণে কৈছোঁ BTC চৰকাৰ হ'লে আমি 20 কোটি টকা বাসুগাঁও উন্নয়নৰ কাৰণে দিম। তাত পাৰিলে আমি ডাবল ষ্ট'ৰেজ মাৰ্কেট বনাই দিম, যাতে দোকানীবিলাকে বা ৰাইজে সুবিধামতে তাত বজাৰ মাৰ্কেট কৰিব, কাৰণ বাৰিষা এনেকুৱা বোকা হয়, ধূলি হয়। আৰু ঠিক তেনেকৈ ইয়াৰ যিমানবিলাক ব্যৱসায়ী আছে খুচুৰা ব্যৱসায়ী তেওঁলোকক আমি কৈছোঁ 50,000কৈ আমি এককালীন সাহাৰ্য দিম। আৰু শ্ৰদ্ধা ৰাইজ, আমি সাংবাদিক বন্ধুসকলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে এইবাৰ আমাৰ কাৰণে জীৱন মৰণৰ সমস্যা, বেলেগৰ কাৰণে ইলেকশ্যনটো এটা উৎসৱ হ'ব পাৰে।
তেওঁলোকৰ কাৰণে ক্ষমতা হাতিয়াৰৰ কৌশল হ'ব পাৰে, কিন্তু আমাৰ কাৰণে ইলেকশ্যনটো কোনো ক্ষমতা মানে কি কয় প্ৰাপ্যৰ মানে কৌশল নহয়। আমি জানো যে ৰাজনৈতিক ক্ষমতা নহ'লে আজি অবৰো ৰাইজ বাচিব নোৱাৰে। কালি আপোনালোকে দেখিছে পৃথ্বীৰাজ মেজে কৈ দিছে ক্লিয়াৰলি যে আমাৰ NDAB ৰঞ্জন দৈমাৰী কি কয় আমাৰ গোবিন্দ বসুমতাৰী আৰু সঞ্জয় তেওঁলোকে অলৰেডি ইয়াৰ পৰা উচ্ছেদ কৰাৰ কথা আগতে কৈ দিছে। ভোট মানে কাটাৰ কথা তেওঁলোকে আগতেই কৈ দিছে। আৰু তেওঁলোকে যদি কালি ভূমিৰ দায়িত্বত আহে, তেওঁলোকে যদি কি কয় চিফ বা ডেপুটি চিফ হয়, মই ভাবোঁ BTC মানুহৰ কাৰণে এটা ভয়ংকৰ বিপদ আহিছে। ইতিমধ্যে আমাৰ মেঘালয়ৰ পৰা বঙালীসকলক গুচি যোৱাৰ কাৰণে তেওঁলোকে আল্টিমেটাম দিছে। অকল তাতে নহয়, মিজোৰামত আমাৰ বঙালী মুছলিমসকলক তাৰ পৰা খেদি পঠাইছে। তেওঁলোক বঙালী, তেওঁলোকৰ মুছলিম, তেওঁলোক সেইটো ডাঙৰ কথা নহয়, তেওঁলোক অসমৰ মানুহ। গতিকে সেইকাৰণে মেঘালয়ৰ যিটো পৰিস্থিতি, মিজোৰামৰ যিটো কাৰ্বি আংলং ডিমা হাছাওৰ যিটো পৰিস্থিতি, ছেম পৰিস্থিতি BTCৰ পৰিস্থিতি। সেইকাৰণে কৈছোঁ যে আমি যিহেতু যুঁজিব নোৱাৰোঁ, আমি বন্দুক ধৰিব দাগ উঠাৰ ল'ব নোৱাৰোঁ, আমি আন্দোলন কৰিব নোৱাৰোঁ, গতিকে আমাৰ এটাই অপশ্যন আছে ইলেকশ্যনটো। আৰু মই ৰাইজক আহ্বান জনাইছোঁ যে কোনো কাৰণতে 13 নং চিৰাং হওক, কাজলগাঁও হওক আৰু বাকী যিসকল মানে ধুৰিবাৰী, চুবাইজাৰ, মানস চেৰপাং, নিচিমা, ইয়াৰ আমাৰ যিসকল অবৰ ৰাইজ আছে তেওঁলোকে যাতে ভুল নকৰে। আৰু বড়োসকলক মই এটা কথা কওঁ যে বড়ো ভাইসকলক তেওঁলোকৰ অধিকাৰৰ প্ৰশ্ন আমাৰ কোনো দিমত নাই। তেওঁলোকে যিখিনি পাই আছে তাৰ 1 ইঞ্চিও ইফালে ভাল নহয়। গতিকে মই ভাবোঁ তেওঁলোকে এইবিলাক বড়ো কাজিয়াত যোৱাতকৈ তেওঁলোকে আমাৰ যিখিনি GSP মানে কি কয় কেণ্ডিডেট আছে তেওঁলোকক ছাপৰ্ট কৰক, তেওঁলোকক ভোট কৰক। আপোনালোকে দেখিব যে অবৰো ৰাজ্যৰ লগতে আপোনালোকৰ উন্নয়ন সমানেই হ'ব। আৰু আপোনালোকে যিটো অসম জয় কৰাৰ, ভাৰত জয় কৰাৰ বা পৃথিৱী জয় কৰাৰ যিটো সপোন আছে, আমি এইটো সাফল্যমণ্ডিত ক্ষেত্ৰত নৱসেনাই নিশ্চিতভাৱে সহায় কৰিব। চাওক, মই এতিয়ালৈকে তেওঁলোকৰ ইস্তাহাৰ দেখা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেওঁলোকে নিশ্চয় সেইখিনি কথাই আছে ইস্তাহাৰ, বেলেগ কথা একো নাই। তেওঁলোকে যিখিনি কথা কৈ আছে, প্ৰথম ভূমিৰ ক্ষেত্ৰত কোনো হিমন্ত বিশ্ব শৰ্মা, কোনো BJP ভূমিৰ মানে তেওঁলোকে সংগঠন নকৰে। এইটো তেওঁলোকে এবাৰ ট্ৰাই কৰিছিলে ঝাৰখণ্ডত ৰঘুবৰ দাস যেতিয়া চিফ মিনিষ্টাৰ আছিল, তেওঁলোকে ট্ৰাইবেলৰ মাটি তেওঁলোকে উদ্যোগপতিবিলাক দিয়া কথা আছিল। তেতিয়া গোটেই ট্ৰাইবেলবিলাক বিৰোধ কৰাৰ পিছত তেওঁলোকে ট্ৰাইবেলৰ ধিনুতিৰিবিলাক, বিশেষকৈ আদিবাসী তেওঁলোকৰ ধিনুতিৰিবিলাক তেওঁলোকে মানে কব্জা কৰিছিল। তাৰপিছত BJP চৰকাৰ উফৰি গ'ল। অৰ্থাৎ তেওঁলোকৰ কাৰণে দিল্লী দিছপুৰ লাগে, BTC নহ'লেও কথা নাই। গতিকে যিহেতু ট্ৰাইবেল MLA MP বিলাক নহ'লে কোনো দিল্লী দিছপুৰ দখল কৰিব নোৱাৰে, সেই পলিটিকেল কাৰণ তেওঁলোকে ইয়াৰ ভূমি আইন কেতিয়াও তেওঁলোকে সংশোধন নকৰে। আৰু যদি কৰাহেঁতেন তেওঁলোকে 5.5 বছৰ, তেওঁলোকে 4.5 বছৰ, অৰ্থাৎ 4 বছৰ আত্মা চৰকাৰ আছিলে তেওঁলোকৰ। অলৰেডি BPF কৈছে এইটো BJPৰ দায়িত্ব আছিল, BJP কৰা নাই, কিন্তু BPFৰ দায়িত্ব তেওঁলোকেও কৰা নাই। মই ইয়াত কৈছোঁ কাৰ্বি আংলঙত তেওঁলোকৰ চৰকাৰ আছে নাছে? কাৰ্বি আংলঙত যিসকলে অনা কাৰ্বি লোক আছে তেওঁলোকক ভূমি দিলে নেকি? ইভেন বড়োসকল আছে, দুখন চুক্তি হ'ল যে বড়োসকলে বিচাৰিছে তেওঁলোকক ট্ৰাইবেল হিলছৰ ষ্টেটাছ লাগে, কিন্তু দিয়া নাই এতিয়ালৈকে, দিব পৰা নাই, দিয়া নাই, কাৰণ তেওঁলোকে এই কামটো কৰিব নোৱাৰে। ঠিক তেনেকৈ তেওঁলোকে গাঁও কটনৰ কথা কৈছে। গাঁও কটনত কিমান মিথ্যাচাৰ কথা কৈছে যে 52খন গাঁও মাত্ৰ কাটা যাব গৈছে, কিন্তু তেওঁলোকে গাঁও সোমাব 4000। কাৰণ যদি BTC 4000 গাঁও হয়, যদি BTC এক্সটেণ্ডেড 60 চিট হয়, তেতিয়াহ'লে BTC বা BTR বড়োলেণ্ড হোৱাৰ কাৰণে কোনো দৰকাৰ নাই, কেৱল নামটো চেঞ্জ কৰি দিলে হ'ল, নামটো চেঞ্জ কৰি দিলে হ'ল। তাৰপিছত তেওঁলোকে যিবিলাক কথা স্কিম আঁচনি, মই ভাবোঁ এইবিলাক মিঠা কথা। কাৰণ মোদীজীয়ে কৈছিল 2 কোটি চাকৰি, কেই কোটি চাকৰি দিলে? 40 লাখ মানুহক চাকৰি দিলে, কিন্তু 5 কোটি চাকৰি গ'ল এতিয়া। আজি বিভিন্ন আমাৰ যিবিলাক ৰাজহুৱা খণ্ড আছিল চব ৰেলৱেৰ পৰা আৰম্ভ কৰি চব বিক্ৰী কৰিছে, BSNৰ পৰা আৰম্ভ কৰি, ক'তো চাকৰি নাই। ৰেলৱেত চাকৰি গঠন কৰা আৰম্ভ কৰিছে। ঠিক তেনেকৈ যিমান আঁচনি দিয়া কথা, মই BTC ৰাইজক সোধোঁ কৃষক সন্মান নিধি ধন পালে নেকি? মুঠেও নাই পোৱা। তেওঁলোকে কৈছে অৰুণোদয় আঁচনি 800 কিমান টকা, আমি কৈছোঁ 830 টকাৰ লগত আমি 2000কে দিম। 16,000 নহয়, আমি 40,000 মহিলাক দিম কৈছোঁ। 40,000 মহিলাক দিম আমি, মানে প্ৰতিটো MLA সমষ্টিত দিয়ক। তেওঁলোকেতো কাক দিব? তেওঁলোকে দিব্যাংগক দিব, তেওঁলোকে বিধৱাক দিব, তেওঁলোকে বিবাহিত নোহোৱাবিলাকক দিব। আমি কৈছোঁ চবকে দিম, যিসকল মহিলা বিশেষকৈ প্ৰভাৰ্টি, বিল' প্ৰভাৰ্টি আছে। আৰু মই কৈছোঁ যে BJPৰ ইস্তাহাৰ অনলি ফৰ ইলেকশ্যনৰ কাৰণে, তাৰে 99টা কথা মিছা, এটা পাত উঠাগতে তেওঁলোকে পালন কৰিব। আৰু ৰেছপনচিবিলিটি আছে BJPৰ, কাৰণ তেওঁলোকৰ অসম চৰকাৰ আছে। অভাৰঅল BTCৰ বাপেক হ'ল অসম চৰকাৰ। অসম চৰকাৰৰ কাৰণে গোটেইখিনি, মই সেইকাৰণে কৈছোঁ আগ্ৰামৰ মহিলাই তেওঁলোকে বলি পাঠা বনাইছে। যিবিলাক দুৰ্নীতি কৰিছে তাৰে ভাগ নিশ্চয় ষ্টেট চৰকাৰে পাইছে, তাৰ কাৰণে ইমান দিন কৰা নাছিলে। আৰু আগ্ৰামাই ক্লিয়াৰলি কৈছে মই যদি চুৰ হয় তেওঁলোকে ডকাইত বুলি কৈছে নাই কোৱা। আৰু এটা কথা ক্লিয়াৰলি পিকচাৰ আহিছে যে কৈছোঁ আজি আমাৰ কি কয় মানস চেৰপাং ভিতৰকে গম পোৱা মতে বিজেপিক এৰি দিছে EPP-লে। কিন্তু মানস চেৰপাঙত কোনো কাৰণতে
বিজেপি জিকিব নোৱাৰে। তাৰ যিজন বিজেপি কেণ্ডিডেট চবেই জানে যে আমাৰ দেশত মিছেজলৰ কেলেংকাৰী লগাৰ কাৰণে হাগ্ৰামাই তেওঁক বাহিৰ কৰি দিছে। এই কথাটো আমাৰ চবেই জানে। তেওঁৰ কোনো এনেকুৱা ধৰণৰ কেপাচিটি কেপেবিলিটি নাই যে তেওঁ তাত জিকিব পাৰিব। কিন্তু হয়, বিজেপি যদি আমাৰ ভোটটো অলপ বেছিকৈ ভাঙিব পাৰে তাত UPPL জিকিব। ঠিক তেনেকৈ আমাৰ বাগানপাৰা সমষ্টি কোৱা হৈছে বিজেপিক এৰি দিয়া হৈছে। তাত বিজেপি GSP ওপৰত যদি ভোটটো বেছিকৈ ভাঙিব পাৰে, 12,000 যদি ভোট দিব পাৰে, UPPL ওলাই যাব। তাত কোনো বিজেপি জিকিব নোৱাৰে। মই সেইকাৰণে কৈছোঁ আজিৰ দিনত বিজেপি অসমত BTCৰ এটা ছিটত জিকা কণ্ডিশ্যন নাই। মই সেইকাৰণে হিমন্ত বিশ্ব চাহাব নহয়, আমি কংগ্ৰেছৰ পৰা AIDFৰ পৰা যিসকল আঞ্চলিক বা নেশ্যনেল পাৰ্টি আছে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ যে BTCৰ বড়ো অবড়ো ৰাইজৰ যিটো মানে কি কয় ৰাজনৈতিক যুঁজ, সেই যুঁজখনত তেওঁলোকে ভাগ নল'লে ভাল। কাৰণ তাত তেওঁলোকে হাৰিবই, হাৰিলে তেওঁলোকে সন্মান যাব আৰু হয়তো 21ৰ মিছনটো তেওঁলোকৰ ফলফিল নহ'ব। আচলতে মই কৈছোঁহে যে তেওঁলোকক কেৱল বাকলিটো খোৱা ধান্দা কৰি আছে, কলটো যে খাব নোৱাৰে। বাৰে বাৰে NOC দিম বুলি কয়, NOC দিম বুলি কয় ঠিক, কিন্তু যেতিয়া আচলতে ST হোৱাৰ টাইম আহে, বিল আহে, তেতিয়া তেওঁলোকে বিৰোধ কৰে। সেইকাৰণে এইটো আমাৰ সুন্দৰ সুযোগ। যদিহে গণৰক্ষা পাৰ্টীৰ চৰকাৰ হয় তেতিয়াহ'লে মই ভাবোঁ 18 মাৰ্চৰ ভিতৰত, অৰ্থাৎ মাৰ্চত নটিফিকেশ্যন হ'ব, কাৰণ লাষ্ট আমাৰ হেৰি ছিজন আছে, শীতকালীন অধিৱেশন আছে, এছেম্বলি ইলেকশ্যনৰ আগে আগে। মই ভাবোঁ তেতিয়ালৈকে ST হৈ যাব। যদি আকৌ প্ৰমোদ বড়ো বা বিজেপি চৰকাৰ আহে, কাৰণ প্ৰমোদ বড়ো পাৰ্টি কেতিয়াও এটা কথা ক্লিয়াৰলি কৈছে, প্ৰমোদ বড়ো আৰু আমাৰ আপচৈ, যে BTCত কোনো কাৰণতে এক্সিষ্টিং STবিলাকৰ যি অধিকাৰ আছে তাক বাদ দি কিবা ST হ'লে তেওঁলোকে মানি ল'ব, কিন্তু সেইটোক তেওঁলোকে কোনো কাৰণতে তেওঁলোকে বাদ নিদিয়ে। মই এটা কথা ভাবোঁ, যদি কনষ্টিটিউশ্যনেল ST হয় তেওঁলোকে যে পলিটিকেল ৰাইট নাপায়, আদিবাসীসকল যদি ST হয় তেওঁলোকে যদি পলিটিকেল ৰাইট নাপায়, তেওঁলোকে যদি মাটিৰ অধিকাৰ নাপায়, তেওঁলোকে যদি লেখা পঢ়াৰ যিখিনি চৰকাৰী সুবিধা সেইখিনি যদি নাপায়, ST হোৱাৰ মিনিং কি থাকিল? ST মানে মাটি লাগে, ST মানে পলিটিকেল ৰাইট লাগে, ST মানে চাকৰি বাকৰি সংস্থাপন চবতে ৰাইট লাগে। সেইকাৰণে যিহেতু তেওঁলোকে বিৰোধ কৰি আছে, তেওঁলোক জিকিলে এইটো সম্ভৱ নহয়। কিন্তু গণৰক্ষা পাৰ্টি জিকিলে, যিহেতু গণৰক্ষা পাৰ্টি ইলেকশ্যন খেলিছে বা ৰাজনীতি কৰিছে সেইটো কাৰণতে, কনষ্টিটিউৱেঞ্চি আদিবাসী ভাইসকলৰ কাৰণে। সেইকাৰণে কৈছোঁ গণৰক্ষা পাৰ্টি জিকিলে এই যিখিনি বাধা আছে সেইখিনি বাধা দূৰ হৈ যাব। অকল এয়াই নহয়, তেওঁলোকে ৰাজপথত বিৰোধ কৰে, তেওঁলোকে পাৰ্লিয়ামেণ্টত বিৰোধ কৰে, তেওঁলোকে ইভেন যিবিলাক আমলা আছে তেওঁলোকক তলে তলে ভেটি ভাটা দি সেইটোও বন্ধ কৰে বুলি আমি আমাৰ চ'ৰ্চৰ পৰা খবৰ পাইছোঁ। গতিকে আমাৰ অনুৰোধ তেওঁলোকে যাতে এইটো ভুল নকৰে, টৰ্চ লাইটত যাতে তেওঁলোকে ভোট দিয়ে গণৰক্ষা পাৰ্টি অৱৰক্ষা পাৰ্টি সমৰ্থিত দল পাৰ্টীক।